হেল্ল' কুত্তা তই পাহৰিলি নেকি আজি আমাৰ ফাৰ্ষ্ট লাভ এনিভাৰ্চেৰী বুলি? নাই পাহৰা অ' মনত আছেতো। হেপী ফাৰ্ষ্ট লাভ এনিভাৰ্চেৰী লীলা মাজনু, সদায় হেপী থাক। হ'ব থ এতিয়া উইচ কৰি ফালিব নালাগে, সোনকালে বিচনা এৰ। ইমান জল্দি কিয়? আৰে দোস্ত, পৰীক ছাৰপ্ৰাইজ দিয়া কথা আছে ন। ছাৰপ্ৰাইজ? ছাৰপ্ৰাইজ। প্ৰেমত পৰিলেহে গম পাবি প্ৰেমিকাক ছাৰপ্ৰাইজ দিয়া মজা কিমান। ঐ সোনকালে আহ, পৰিয়ে মোক কল কৰি আছে। অ'কে বছ। বাবা, ফোনত কোন আছিল? ৰাজ আৰু পৰি আজি সম্পৰ্ক এবছৰ হ'ল। আজি বোলে পাৰ্টি দিয়ে। তোক মাতিছে নেকি? মাতিছে। হ'ব, মই তোৰ খাবৰ কাৰণে কিবা এটা কৰোঁ। তই ৰেডি হ। হ'ব দে। আজি বা কি ছাৰপ্ৰাইজ দিয়ে বাৰু, দেখা যাওক কিনো দিয়ে। বাই, অ' বাই, অ' বাবা। কিবা এটা খাবলৈ দিয়া। তোমাক কোৱা নাছিলোঁ জানো আজি মই ৰাতিপুৱা এফালে যাম বুলি? অ' দিছোঁ ৰ'বা। সোনকালে কৰাচোন, মোৰ দেৰি হৈছে ন। ঐ পৰি, ওলাই হ'লনে তোৰ? আমি গৈ আছো, সোনকালে ওলা। মহাৰাণীকো আমি ক'বগে লাগিব। হ'ব দে, লক্ষ্যই গৈ ক'ব। শুন, তুমি ক'ৰবাত যোৱা? অঁ দেউতা। ক'ত যোৱা? পৰি আৰু লক্ষ্যৰ লগত অলপ ওলাই যাওঁ। অঁ, তাৰমানে আজি অলপ এনজয় হ'ব ন? তাকেই দেউতা। আচ্ছা, তোমাৰ হাতত পইচা আছেনে? অঁ আছে দেউতা। আৰু শুন, তুমি তোমাৰ মনৰ কথাবিলাক পৰীক খোলাকৈ কৈ নিদিয়া কিয়? কিমানো আৰু এই কাম কৰা বাইহাতে ভাত খাই থাকিম। হ'ব দেউতা, মই এতিয়া যাওঁ। গুড বয়, ভালকৈ যাবা। তুমি চিন্তা নকৰিবা। খুৰী, অ' খুৰী, পৰি আছেনে বাৰু ঘৰত? অ' তহঁতি আহ, ভিতৰলৈকে আহ। তাই ভিতৰতে আছে, বহি ইয়াতে। ভালে আছে খুৰী? ভাল নোৱাও কি, তাইক মাতি দিছোঁ ৰ। ৰাজদা, লক্ষ্যদা বহিছা। অ' ভণ্টি বহাচোন ইয়াতে। কিবা ক'বা নেকি লক্ষ্যদা? মহাৰাণী মুড অফ যে, কেছটো কি? মানে কোনজনী মহাৰাণীৰ লগত কিবা লাগিলে? কালি মায়ে বাক বিয়াৰ কথা কৈছিল। মামায়ে বাৰ বাবে ডিব্ৰুগড়ত অইলত চাকৰি কৰা ল'ৰা এজন দেখাইছে। তাৰ পাছত কি হ'ব নোৱাৰো, এখন মহাভাৰত। অ' ৰবা, বা আহিছে। ঐ, তহঁতি চাহ খাবিনে? যাও। যা, আলহী আহিলে কিবা খুৱাব লাগে বুলি নাজানো নেকি? বৰ আলহীকেইটা বনাইছো ৰ। ঐ নেহা, তাৰপিছত? মায়ে তাইক সুধিছে কোনোবা ভাল পোৱা আছে নেকি, যদি আছে ক'বলৈ কৈছে। বায়ে কি ক'লে? তাই এতিয়া বিয়াত বহাৰ মন নাই বুলি কৈছে। ঠিকেই, তাইনো এতিয়া ক'ত বিয়াৰ বয়স হৈছে। তোমালোকে চাহ খাবা হা, মই যাওঁ। ল চাহ খা। তহঁতি কিবা কামত ওলাই যাৱ নে এনেই? কাম এটা আছে খুৰী। জানো তহঁত ল'ৰাকেইটাৰ লগত এই কি কাম থাকে। মা প্লিজ। প্লিজ নহয়, মানুহে কি কয় মইহে শুনিছোঁ। তহঁতি এইক অলপ বুজাবিহঁতচোন। ইফালে তাই বিয়াৰো বয়স হৈছে, এনেকৈ ঘূৰা ফুৰা কৰি থকাটো জানো ভাল হ'ব? তাতে মই বিধৱা মানুহজনী আৰু কিমান চিন্তা কৰিম। হ'ব খুৰী। হ'ব খুৰী, আমি গৈ থাকোঁ নেকি? হ'ব, যা, এইক অলপ সোনকালে থৈ যাবি। হ'ব খুৰী। থেংক ইউ মা। আমি বিয়াখন খাব পাম আৰু ন এবাৰ? তাকেই। ঐ পৰি, তোক কোনোবা ৰাজকুমাৰে আহি ৰাতি আমনি কৰিছে নেকি সপোনত? তহঁত দুটা বান্দৰ থাকোঁতেনে মোৰ সপোনত আৰু বেলেগ কোনোবা ৰাজকুমাৰ আহিবনে? মানে ধেমালি কৰিছোঁ। আৰু তেনেকুৱা কিবা হ'লে তহঁতকে ফাৰ্ষ্ট কম। বাৰু বাদ দে, আজি পাৰ্টি কোনে দিবি? এনেইতো পাৰ্টি নিদিওঁ। এটা গেম খেলোঁ ৰ, তাতেই ফিক্স হ'ব
আজি পাৰ্টি কোনে দিব কি ক লক্ষ্য অ'কে ডান কি গেম খেলোঁ য়েছ পৰি তই এখন গাড়ী লিফ্ট খুজিবি আৰু যদি ফাৰ্ষ্ট গাড়ীখন ৰখে পাৰ্টি মোৰ যদি ছেকেণ্ড গাড়ীখন ৰখে পাৰ্টি লক্ষ্যৰ আৰু যদি নৰখে পাৰ্টি কিন্তু তোৰ অ'কে সন্ধিয়া হ'ল যাওঁ নেকি নহ'লে মহাৰাণীয়ে মোক ঘৰত থ'ব যাওঁ ব'ল আৰু শুন তহঁতক কাইলৈ এটা মই বিগ ছাৰপ্ৰাইজ দিম ঐ ক না কি ছাৰপ্ৰাইজ দিবি ক না আৰে ছাৰপ্ৰাইজ ভাই আজি কিয় ক'ম কাইলৈ তহঁতক ছাৰপ্ৰাইজে দিম ব'ল এতিয়া ব'ল পৰি তোক কিন্তু কাইলৈ ফোন কৰিম ওলাই আহিবি তোক কিন্তু আনিব নাযাওঁ হ'ব ঠিক আছে মা অ' মা ঐ মোৰ বাইকৰ চাবিটো লৈ আনচোন ক'ত যাৱ অলপ ওলাই যাওঁ কোনোবাই মাতিলে বুলিয়ে তই এনেকৈ ওলাই যাবি নেকি মোৰ লগত কথা সেইটো তোৰ কথা নহয় সিহঁতবোৰ ধনী মানুহৰ ল'ৰা সিহঁতৰ লগত ঘূৰি ফুৰিলে তোৰ ভৱিষ্যতটো কি হ'ব মোৰ ভৱিষ্যতৰ কথা তই চিন্তা কৰিব নালাগে প্লিজ মা ক'লে বেয়া পাৱ এইকণ সময়ত তই বাপেৰৰ লগত সহায় কৰি দিব নোৱাৰ মা প্লিজ কামোৰ দি নাথাক দেই কিবা খাবলৈ আছে যদি দে যা যা সিহঁতৰ লগত থাকিলে তোৰ পেট ভৰিব ঐ পাহৰিলি নেকি আছে মনত জাষ্ট অলপ মেকআপ বাকী আছে সোনকালে কৰ না আৰু এনে মেকআপ কৰি সুন্দৰী হ'ব নালাগে লক্ষ্য আহি তিনিআলিত ৰৈ আছে হ'ব তহঁতি আহ মোৰ হ'লেই হ'ব দে দেৰি নকৰিবি ঐ পৰি হ'লনে সোনকালে কৰ না ইয়াৰ লক্ষ্য চা চা বান্দৰীয়া যে মেকআপ কৰি সুন্দৰী হ'ব বিচাৰিছিল তাই পাহৰি থাকিলে যে বান্দৰীয়ে যিমান ময়দা আনিলেও সুন্দৰী হ'ব নোৱাৰে হ'ব তহঁতক দেখিম নহয় কেনেকুৱা সুন্দৰী প্ৰেমত পৰ এতিয়া যাবিনে বল বল যাওঁ বল ঐ তোৰ ছাৰপ্ৰাইজ ক'ত দি আছো ৰ ভাই ধৈৰ্যটো ধৰ এনেই তাৰ ইমান উৎপাত এতিয়া কি কৰি আছ ৱেইট না হেল্ল' ঐ আহিছানে হ'ব তুমি চেলাই থাকিব নালাগে কৈছোঁ শুনা আহিলা ৰাণী ছাৰপ্ৰাইজ মানে চিনাকি কৰি দিছো ৰাণী এয়া মোৰ ভাল বন্ধু লক্ষ্য হাই আৰু এয়া পৰি হাই আৰু এয়া মোৰ তাই মানে জিএফ গাৰ্লফ্ৰেণ্ড এক্সকিউজ মি উই অ' মা। তই কেতিয়া পতালি অ' কোৱা। মোকচোন কোৱাই নে তোক কিবা কৈছিলে নি পৰি নাই মোকতো একো কোৱা নাই আৰু মোকনো কিয় ক'ব আৰে তহঁতক যদি মই আগত ক'লোৱে হয় তেতিয়া মোৰ ছাৰপ্ৰাইজ ক'ত থাকিব তইতো এইবোৰ কথা আমাক আগত ক'ব পাৰিলিহে ন অ' আৰু ৰাণী বেয়া নাপাবা দেই আমিবোৰ এনেকুৱাই নাই বেয়া পোৱা নাই তোমালোকৰ বিষয়ে মোক সকলো আগতেই কৈছে তহঁতি অকণমান ৰহা আমি অলপ কথা পাতি আহোঁ কি চাইছ পৰি নাই
চা না ৰাজ আজি কিমান হেপী। আৰু তই মই কি তই নকলেও জানো দে তোৰ মনৰ কথাবোৰ। অথচ ৰাজৰ দৰে মই নহয়। কি বুজি পাওঁ? তই মনে মনে ৰাজক বহুত ভাল পাইছিলি ন? এতিয়া জানো সেইবোৰৰ কিবা মূল্য আছে? নাই, তথাপিও আচলতে কি জানো লক্ষ্য, মানুহে ঠিকেই কয় সময়ৰ শৰ সময়তে মাৰিব লাগে। আৰু মই দুখ নকৰিবি ঐ। দুখ বা কিয় কৰিম? মই হেপী। চা মই ভাবিছিলোঁ ভাল পোৱাৰ প্ৰস্তাৱ নিদিয়াকৈ সি মোৰ মনৰ কথাবোৰ বুজি পাব, কিন্তু মই ভুল আছিলোঁ। তাৰ হৃদয়ত মোৰ বাবে মৰম কোনোদিন জন্মই নহ'ল। এতিয়া চা সি আনৰ লগত, আৰু মই তাক চাই চাই চকুলো টুকি আছোঁ। প্ৰেম এনেকুৱাই, কেতিয়াবা চকুৰ ভাষাকে বুজি পোৱা যায় আৰু কেতিয়াবা কাষতে থকা মৰমবোৰ বুজি পোৱা নাযায়। মোৰ মৰমবোৰ বুজিবলৈ কোনোবাই চেষ্টা কৰিলে জানো? মানে 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 প্ৰেম বস্তুটো ত্ৰিভুজ আকৃতি। জানো কি কৈছ, তইহে জানিবি। পৰি প্ৰেম কৰোঁ বুলি কৰা নাযায় ন, মাথো ই হৈ যায় অজানিতে। প্ৰেমক ঘৃণা কৰাজনে আজি প্ৰেমৰ পূজাৰীৰ দৰে কথা কৈছে। ঐ আমি যাওঁ নেকি, দেৰি হ'ব, সিহঁতক মাতি দে। যাওঁ, দেৰি হৈছে। ঐ যাওঁগে। ঐ সিহঁত দুটালৈ চা না, পৰিয়ে তোক সঁচাকৈ বহুত ভাল পায় অ'। জানো পাই, পৰি জ্বলিছে ন আজি? চা না, বহুত জ্বলিছে। বেচেৰি মোক ভাল পাওঁ বুলি যদি সোনকালে কৈ দিয়ে মই বহুত হেপ্পী হ'ম জানো। আৰু বহুত ধন্যবাদ হা তোক, এইখিনি যে মোৰ কাৰণে কৰি দিলি। হ'ব দে, ব'ল যাওঁ। ব'ল। ঐ তহঁতি দুটা যাবি, মই অলপ এইক আগবঢ়াই দিওঁ। হ'ব দে। হেল্ল', ক ক'ত আছ লক্ষ্য? ঘৰতে আছো, কচোন। চব খেলি মেলি হৈ গ'ল বে লক্ষ্য। কি হ'ল? কি ভাবিছিলোঁ আৰু কি হৈ গ'ল। কি হ'ল তোৰ? কচোন। মই এতিয়া কি কৰোঁ ঠিক নাই লক্ষ্য। মানে? প্লিজ তই মোক কাইলৈ সোনকালে লগ কৰিবি। হ'ব তই দৰ্জা ধৰচোন। তই যিমান পাৰ সোনকালে মোক লগ কৰিব আহিবি। হ'ব মই আহিম, তই চিন্তা নকৰিবি। ৰাজ কিয় মাতিছিলি কচোন? লক্ষ্য পালিহি। মোৰ জীৱনত সকলো খেলি মেলি হৈ গ'ল। কি ভাবিছিলোঁ আৰু কি হ'লগৈ। মানে বুজা নাই, কচোন। মানে পৰি কিবা হ'ল নেকি? পৰিক মই বহুত ভাল পাওঁ লক্ষ্য। আৰু ৰাণী মোৰ ভাল পোৱা নহয়। তোক যে কৈছিলোঁ সিদিনা গুৱাহাটীৰ জেঠাইৰ ঘৰৰ কথা, ৰাণী আহিছিল। তাইক মই বহুত জোৰ কৰিছিলোঁ। মামা, অ' মামা। তই আহ বহ ইয়াতে। মামা ক'ত? মামা আছে ভিতৰত। মই তোৰ কথাই ভাবি আছিলোঁ জাননে। মোৰ কথা কি ভাবি আছিলি? কচম বে, তোৰ কথাই ভাবি আছিলোঁ। হ'ব তেল মাৰিব নালাগে, খাবলৈ কি আছে? তেল মৰা নাই শুনচোন। হয়নে? কি কৰিব লাগে ক? মানে মই জানো এইটো তইহে কৰিব পাৰিবি, কাৰণ তোক ইয়াত কোনো চিনিও নাপায়। তই গুৱাহাটীৰ পৰা কেতিয়া আহিলি? কালি। তেল মাৰি থাকিব নালাগে, কি কৰিব লাগে ক? অ'কে শুন তেতিয়াহ'লে, কিন্তু তই কাকো নকবি। অ'কে। না মই নোৱাৰো দেই। প্লিজ। এজনী ছোৱালী ফিলিংছৰ লগত খেলিব
মই নোৱাৰোঁ। প্লিজ আৰে একো নহয় তই পাৰিবি নহ'ব। হে, তই কি তোক ভাল পোৱা বৌ এজনী হোৱাটো তই নিবিচাৰ মই তাইক বহুত ভাল পাওঁ জান তাইক নাপালে মই মৰি যাম পিছত আৰু দাদা বুলিও মাতিব নাপাবি বেয়া হ'ব নেকি কথাটো? নহয় অ' ভণ্টি একো বেয়া নহয় প্লিজ কৰি দে না প্লিজ মোৰ খাতিৰত অ'কে। য়েছ কি হ'ল ৰাণী? চোৱা না মামা, ই মোক পৰীৰ আগত তাৰ গাৰ্লফ্ৰেণ্ডৰ অভিনয় কৰিব কৈছে। কথাটো বেয়া হ'ব নেকি ন? শুন, এইবিলাক বেয়া কথা। কিয় ৰাণীক তুমি এনেধৰণে কৰিবলৈ কৈছা? তুমি সকলো জানাই দেখোন দেউতা কোৱা নাই অলপ মোক অকণমান হেল্প কৰি দিব কোনে কৈছে যেতিয়া হ'ব দিয়া একো নহয় মামা তুমিও দেউতাই কৈছে যেতিয়া তই কৰিবই লাগিব বাপেক পুতেক খালো নহয় থেংক ইউ ভণ্টি বুজাই ক না ভালকে বুজি পোৱা নাই পৰিয়েও মোক ভাল পাই জানো কিন্তু আমি দুটাই ইজনে সিজনৰ আগত নিজৰ ভালপোৱাখিনি প্ৰকাশ কৰিব পৰা নাছিলোঁ আৰু সেইবাবে ৰাণীক আনি মই এইবোৰ কৰিছিলোঁ কিন্তু এতিয়া সকলো খেলিমেলি হৈ গ'ল লক্ষ্য না তাই মোৰ ফোন ৰিচিভ কৰিছে না মেছেজ ৰিপ্লাই অলপ ধৈৰ্য ধৰচোন বহুত ধৈৰ্য ধৰিলোঁ আৰু মই ধৈৰ্য ধৰিব নোৱাৰোঁ তাইক নাপালে মই মৰি যাম লক্ষ্য ভুল তোৰ গাতে তাইও তোক বহুত ভাল পায় ন আৰু এইবোৰ কৰি তই কি বুজাব বিচাৰিছিলি আৰু হেৰিনা তহঁতি দুটা তাত কথা পাতি থাকোঁতে এটা কমটি কান্দিছিল বেচেৰীজনী তাই এতিয়া ক'ত লক্ষ্য তোক কথা এটা ক'ব পাহৰিছিলোঁ কালি নেহাক লগ পাইছিলোঁ তাই কৈছিলে পৰিয়ে পাৰ্টিৰ পৰা গৈ বা কি হৈছে তোৰ কিয় এনেকুৱা কৰিছ একো নাই হোৱা কি হৈছে তোৰ ক না বা প্লিজ ক না মা অ মা কি হৈছে মাজনী তোৰ? তুমি মামাক খবৰ দিয়া মা মই বিয়াত বহিম কিন্তু ল'ৰাজনক মাতিব কোৱা কোনো কিন্তু নাই তুমি ফোন কৰিবানে মই ফোন কৰিম কৰিম মা মোৰ বহুত ভুল হৈ গ'ল বে লক্ষ্য কি কৰোঁ এতিয়া বুজি যে পালি আজি বোলে তাইক চাবলৈ ল'ৰাজনো আহিব মই এতিয়া কি কৰিম লক্ষ্য মই পৰীৰ ঘৰৰ পৰা আহোঁ তই গৈ থাক মই গৈ আছোঁ লাহে লাহে আহিলা আহা অ, আহা খুৰী। আহা বহাহি আহা ৰাস্তাত একো অসুবিধা হোৱা নাইতো নাই খুৰী একো অসুবিধা হোৱা নাই বা তোৰ যদি বিয়াখনত আপত্তি আছে মাক কৈ নিদিয় কিয় নাই অ বিচৰাজনক যেতিয়া আনৰ লগত দেখো মই কেনেকৈ জীয়াই থাকিম নোৱাৰো অ ভণ্টি নিজৰ সপোনবোৰতো পূৰ নহ'লে মাৰবোৰকে পূৰণ কৰোঁ বা কি কৈছ তই এইবোৰ তই নুবুজিবি ভণ্টি প্ৰেম বস্তুটোৰ পৰা সদায় আঁতৰত থাকিবি বা ৰাজ তুমি বাহিৰত বহি থকা ল'ৰাজনে মোক চাব আহিছে মামাই কৈছে ল'ৰাজন বহুত ভাল ভাল ল'ৰাৰ বাবেই তই বিয়াত বহিবি আচলতে তোমালোকক কোৱাই নহ'ল মোৰ বিয়াৰ পাছত তোমালোক সুখত থাকিবা তই যদি মোৰ হৃদয়খন লৈ যাৱ মই কেনেকৈ জীয়াই থাকিম কচোন আৰু তই যে আজি মোক তুমি ক'লি
ভাল পাওঁ ন তই মোক? নাই, এতিয়া এইবোৰৰ একো মূল্য নাই। তাতে মই বেলেগৰ মাজত সোমাই ভাল নাপাওঁ। তইনো আমাৰ মাজত কেতিয়া সোমালি কচোন? আচলতে মই তোক বহুত ভাল পাওঁ পৰি, কিন্তু হৃদয়ৰ ভাষাবোৰ প্ৰকাশ কৰিব পৰা নাছিলোঁ। ভাবিছিলোঁ তোক যদি ভাল পাওঁ বুলি কওঁ আৰু তই যদি মোক তোৰ বন্ধুত্বৰ পৰাও আঁতৰাই দিয়, সেইবাবে মই ৰাণী কানি তোৰ ওচৰত ভাল পোৱাৰ অভিনয় কৰিছিলোঁ। কিজানি তই তোৰ মনৰ কথাবোৰ খুলি ক, যিটো মোৰ ভুল আছিল আৰু সকলোবোৰ খেলি মেলি হৈ গ'ল। প্লিজ পৰি, মই তোক বহুত ভাল পাওঁ। প্লিজ, মই তোক এৰি থাকিব নোৱাৰোঁ। নহ'ব, তই বান্দৰ সদায় বান্দৰে হৈ থাকিবি। মনৰ কথাবোৰ মুখ নকৈ এইবোৰ কৰিছিলি ন? যা এতিয়া সেইজনীৰ লগতে হেপি থাক। বা কি কৰিছ তহঁতি? সোনকালে কৰ, মা আহিছে। গৈছো। পৰি শুনচোন, মোৰ ভুল হ'ল চা। এয়া মই কাণত ধৰিছোঁ। কাহানিও আৰু এনেকুৱা ভুল নকৰোঁ। নহ'ব বুলি কৈছো নহয়, নহ'ব। তোক আৰু মই কেতিয়াও বিশ্বাস নকৰোঁ। যাব দে। কি কৰিলে তই বিশ্বাস কৰিবি কচোন? মোৰ ভাল পোৱাখিনি তই ইমান ওচৰত থাকিও কিয় বুজি পোৱা নাছিলি? মই যাওঁ। ৰ, মোক এৰি নাযাবি পৰি। তই যদি মোক এনেকে এৰি থৈ গুচি যাৱ, মই কেতিয়াও সুখী হ'ব নোৱাৰিম। প্লিজ। নকওঁ মই তোক ভাল পাওঁ বুলি। এৰি দে মোক। নিদিওঁ এৰি। ভাল পাওঁ ক, তেতিয়াহে এৰি দিম। ভাল পাওঁ কম আৰু তই মোক এৰি দিবি? নকওঁ, যা। এনেকৈ ধৰি থাক যিমান ধৰ। আই লাভ ইউ বান্দৰী। আই লাভ ইউ টু। সঁচাকে দেই পাগলকেইটা। বাৰু পাৰ্টিটোকে খাই আহোঁগৈ আজি। মধুনগনা